2021 বৰ্ষ শেষ হ'বলৈ হৈছে আৰু সকলো ৰৈ আছে 2022ৰ বাবে। ইয়াৰ মাজতে বহুতৰে প্ৰশ্ন 2022 বৰ্ষটো কেনেকুৱা হ'ব? বিশ্বত বিভিন্ন সময়ত বিভিন্ন লোকে ভৱিষ্যতবাণী কৰি গৈছে আৰু এনে ভৱিষ্যতবাণী অতিকৈ জনপ্ৰিয় হৈছে নাষ্ট্ৰডামাছৰ ভৱিষ্যতবাণী। ফ্ৰান্সৰ এষ্ট্ৰলজাৰ নাষ্ট্ৰডামাছে তেখেতৰ কিতাপত বহু কথাই লিখি থৈ গৈছে 2022ক লৈ। নাষ্ট্ৰডামাছৰ ভৱিষ্যতবাণীত কি উল্লেখ আছে 2022ত? নাষ্ট্ৰডামাছে নিজৰ ভৱিষ্যতবাণীত কৈছে যে 2022ত বিশ্বৰ এগৰাকী শক্তিশালী নেতাৰ মৃত্যু হ'ব। এই নেতাগৰাকী কোন হ'ব পাৰে ইয়াক লৈ এতিয়া চৰ্চা চলিছে। বহুতেই দাবী কৰিব বিচাৰিছে উত্তৰ কোৰিয়াৰ একনায়ক শাসক কিম জং উনৰ মৃত্যু হ'ব এই ভৱিষ্যতবাণী হিচাপে। ইয়াৰ উপৰিও নাষ্ট্ৰডামাছে পৃথিৱীক লৈ আন বহু কথা কৈ থৈ গৈছে। 2022ত বিশ্বত অতি ভয়াৱহ ৰূপত গোলকীয় উষ্ণতা আহিব আৰু এই গোলকীয় উষ্ণতাৰ ফলতেই ব্লেক চিপ থকা সকলো জীৱকুলৰ মৃত্যু হ'ব বুলি কৈছে নাষ্ট্ৰডামাছে। তাৰ লগতে তেওঁ উল্লেখ কৰিছে বিশ্বত আৰ্টিফিচিয়েল ইণ্টেলিজেন্সৰ উত্থান ঘটিব আৰু পৃথিৱীৰ লোকসকলে এই আৰ্টিফিচিয়েল ইণ্টেলিজেন্সৰ মাজতেই এখন ডিজিটেল পৃথিৱীত বসবাস কৰিবলৈ আৰম্ভ কৰিব। ফ্ৰান্সৰ এইগৰাকী ভৱিষ্যতদ্ৰষ্টাই আন বহু কথা লিখি থৈ গৈছে তেখেতৰ গ্ৰন্থত। ইউৰোপীয়ান ইউনিয়নৰ পতন ঘটিব নাষ্ট্ৰডামাছৰ ভৱিষ্যতবাণী মতে। আনহাতে পৃথিৱীত এক শক্তিশালী উল্কাপিণ্ডই খুন্দা মাৰিব বুলিও নাষ্ট্ৰডামাছে নিজৰ ভৱিষ্যতবাণীত উল্লেখ কৰিছে। ইউৰোপক লৈ নাষ্ট্ৰডামাছৰ কেইবাটাও ভৱিষ্যতবাণী আছে। সমগ্ৰ ইউৰোপত কেইবাখনো দেশৰ মাজত ভয়ংকৰ যুদ্ধৰ আৰম্ভণি ঘটিব বুলি নাষ্ট্ৰডামাছে উল্লেখ কৰি গৈছে। আনহাতে জাপানত এক ভয়াৱহ ভূমিকম্প আহিব বুলিও নিজৰ গ্ৰন্থত উল্লেখ কৰিছে নাষ্ট্ৰডামাছে। নাষ্ট্ৰডামাছে প্ৰফেচি নামৰ কিতাপত এই সকলো কথা লিখি গৈছে। ইয়াতেই শেষ হোৱা নাই নাষ্ট্ৰডামাছৰ ভৱিষ্যতবাণী। 2022ত পৃথিৱীত পাৰমাণৱিক অস্ত্ৰৰ আক্ৰমণ ঘটিব বুলিও লিখি থৈ গৈছে নাষ্ট্ৰডামাছে। নাষ্ট্ৰডামাছক যদি বিশ্বাস কৰা যায় সমগ্ৰ বিশ্বত ভয়ংকৰ যুদ্ধ হ'ব বুলি তেওঁ উল্লেখ কৰিছে। অৱশ্যে এক প্ৰাকৃতিক পৰিঘটনাই এই সমগ্ৰ যুদ্ধৰ অন্ত পেলাব বুলিও উল্লেখ কৰিছে আৰু এই প্ৰাকৃতিক পৰিঘটনাৰ পিছত প্ৰায় 72 ঘণ্টাৰ বাবে পৃথিৱী অন্ধকাৰত ডুব যাব আৰু এই অন্ধকাৰৰ পিছতেই পৃথিৱীত পুনৰ শান্তি আহিব বুলি নাষ্ট্ৰডামাছে উল্লেখ কৰিছে। এইদৰে 2022 চনক লৈ নাষ্ট্ৰডামাছে এটাৰ পিছত আন এটাকৈ ভৱিষ্যতবাণী কৰিছে। উল্লেখযোগ্য যে ফ্ৰান্সৰ এইগৰাকী এষ্ট্ৰলজাৰ নাষ্ট্ৰডামাছৰ ভৱিষ্যতবাণী বিভিন্ন সময়ত সত্য প্ৰমাণিত হৈছে। বহুতে ক'ব খোজে যে 70 সংখ্যক ভৱিষ্যতবাণী সত্য প্ৰমাণিত হৈছে এইগৰাকী ভৱিষ্যতদ্ৰষ্টাৰ। ব্ৰিটেইনত লগা ভয়ংকৰ অগ্নিকাণ্ডৰ পৰা আৰম্ভ কৰি ফ্ৰান্সৰ ৰজাৰ মৃত্যুলৈ আৰু হিটলাৰৰ উত্থানলৈকে এনেকুৱা বহু কথাই নাষ্ট্ৰডামাছে নিজৰ ভৱিষ্যতবাণীৰ কিতাপত লিখি থৈ গৈছে। সঁচাকৈ নাষ্ট্ৰডামাছে কোৱাৰ দৰে 2022ত প্ৰাকৃতিক দুৰ্যোগ, পাৰমাণৱিক যুদ্ধ আদিৰ সূচনা হ'ব নেকি? কৰোনাৰ পিছত পুনৰ জীৱকুলৰ পৃথিৱীৰ বাবে বেয়া খবৰ আহিব নেকি? এই সকলো কথা আমি গম পাম 2022 চনতহে। ব্যুৰো ৰিপৰ্ট, টাইম 8।